কংগ্ৰেছ দলৰ মই বাক্সা ডিষ্ট্ৰিক্টৰ মাইনৰিটি সেলৰ মই প্ৰেচিডেণ্ট আছিলোঁ যে আমাৰ মাইনৰিটি লেহাগি যিকোনো ৰাস্তা ঘাট মছজিদ মাদ্ৰাসা কবৰস্থান আমি সংখ্যালঘুৰ কাৰণত কিছু কাম কৰিম বুলি মই আগুৱাই গৈছিলোঁ আৰু মই বাক্সা ডিষ্ট্ৰিক্ট হিচাপে মাইনৰিটি সেলৰ মই প্ৰেচিডেণ্টও পাইছিলোঁ কিন্তু চাওক আজি ইমান বছৰ ধৰি যুগ যুগ ধৰি কংগ্ৰেছে শাসন কৰি আহি আছে কংগ্ৰেছে আমাৰ সংখ্যালঘু মুছলমান লৈ খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কিন্তু মই মাইনৰিটি সেলৰ এটা প্ৰেচিডেণ্ট হৈ কোনো এটা মাইনৰিটি মানুহ এটা বস্তু মই দিব পৰা নাই এটা মছজিদৰ অনুদানে হওক মাদ্ৰাসাৰ অনুদানে হওক কবৰস্থানৰ অনুদানে হওক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সহায়ে হওক ৰাস্তা পদূলি হওক কোনো এটা মই সহায় কৰিব পৰা নাই তাৰ পিছত মই ভাবিলোঁ যেহেতু মই মাইনৰিটিৰ এজন নেতা হৈ কেনে মই মাইনৰিটিৰ কাম কৰিব নোৱাৰোঁ তাৰ কি কাম আছে মই ৰাজনীতিকৰ পৰা মই হাত খাই ভাল মই পদত্যাগ কৰাই ভাল মই পিছত আবেগিক হৈ দুখ অনুভৱ কষ্ট কৰি মই কংগ্ৰেছ দল মই পদত্যাগ কৰি মই বদৰুলৰ নেতৃত্বত বদৰুলদাৰ নেতৃত্বত মই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ মই তাহামুলপুৰ জিলাৰ প্ৰেচিডেণ্ট হিচাপে মই বৰ্তমান আছোঁ আৰু মই ভাবিছিলোঁ যে আমি সংখ্যালঘু আমি বহুত পিছপৰা জাতি আমাৰ শিক্ষা বহুত কম আমি শিক্ষা কম থাকাৰ কাৰণে কিন্তু আমাক লৈ কেনে যিকোনো ৰাজনীতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে যেনেকৈ চাওক ইউডিএফ দলেও আমাৰ সংখ্যালঘু মুছলমানক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে কিন্তু আমাক কামত লহগাই কিন্তু আমাক ফল নিদিয়ে সেই হিচাপত মই যে তামুলপুৰ জিলা নেমচুৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ যেহেতু মই বিটিআৰত আছোঁ বিটিআৰৰ বাসিন্দা হয় তামুলপুৰ জিলাৰ বাসিন্দা হয় তে মই ভাবোঁ যে আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত যিকোনো ৰাজনীতিক দলে আমাক ভোট বেংক হিচাপে যাতে আৰু ব্যৱহাৰ নকৰে আজি ইপিএফএল হওক বিপিএফে হওক বিপিএফেও ইমান বছৰ চৰকাৰ কৰিল আমাক মাইনৰিটি মুছলিম লৈ কেনে এবাৰ 5 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ কৰিল এতিয়া আমি শুনা পাই আছোঁ যে আমাৰ বিটিআৰত সংখ্যালঘু মুছলমান বাছি উচ্ছেদ জাননী কৰি আছে 2003 চনত 10 ফেব্ৰুৱাৰী যেতিয়া বিটিচি চুক্তি হৈছিল 4.3 দফাত যে আমি বিটিআৰৰ বাসিন্দা হয় আজি আমি বিটিআৰৰ পৰা আমাৰ সংখ্যালঘুৰ ওপৰত কি কাৰণত একপক্ষভাৱে উচ্ছেদ জাননী কৰি আছে আমাক কি যিকোনো ৰাজনৈতিক দল হলে কি আমাক কি ভোট বেংক হিচাপে ব্যৱহাৰ কৰে নেকি আপোনালোকৰ তাহাতে যদি আমি মাইনৰিটি সংখ্যালঘু মুছলমান মানুহ যদি আমি ইমানে বেয়া মানুহ আমি যদি আপোনালোকৰ চকুত সকলো ৰাজনীতিকৰ দলৰ চকুত যদি আমি শত্ৰু আমাক লৈ কেনে ভোট বেংক ব্যৱহাৰ কৰা বাদ দিয়ক আমাক লৈ কেনে ৰাজনীতি কৰা বাদ দিয়ক আপোনালোকে আমাক বাংলাদেশী মিছা চিনাক্ত কৰি যদি চিনাক্ত কৰিবই নোৱাৰে বাংলাদেশীৰ নামত আমাক ৰাজনীতি কৰে আমাক উচ্ছেদৰ নামত একপক্ষভাৱে ৰাজনীতি কৰে আমাক লৈ কেনে ৰাজনীতি কৰাৰ আপোনালোকে বাদ দিয়ক আমি যদি ইমানে যদি বেয়া সংখ্যালঘু মানুহ আমাক এটা কাম কৰক না আমাক এটা কাম কৰক আপোনালোকে যদি আমাক এমানে বেয়া পায় একে কাটাৰত লাইন লগাই যেমান সংখ্যালঘু মুছলমান আছে গুলিয়াই হত্যা কৰি দিয়ক আমাক এমান লাঞ্ছিত বঞ্চিত কিয় কৰি আছে তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঙুৰিয়া আপোনাৰ তাহাতে মই
অনুৰোধভাৱে মই কৈছোঁ যে আপুনি যি বাংলাদেশী যেটো একশন লৈছে বহুত ভাল, কিন্তু বাংলাদেশীৰ নামত সন্দেহজনক মানুহক গ্ৰেপ্তাৰ কৰিব নালাগে। আৰু প্ৰশাসনক মই অনুৰোধ কৰি আছোঁ, আমাৰ ডিজিপি মহোদয়, আপুনি যেটো বাংলাদেশী চিনাক্ত কৰাৰ নামত যে এটো নাকি গ্ৰেপ্তাৰ কৰি আছে, হেতু সুন্দৰভাৱে চিনাক্ত কৰি বাংলাদেশী আপোনালোকে ধৰক। কিন্তু আজি ঘৰত 20 জন পৰিয়াল আছে, 20 জনৰ ভিতৰত যদি 19 জন ভাৰতীয় নাগৰিক হয়, একজন কিভাৱে বাংলাদেশী হয়? হেতু আমি প্ৰশ্ন কৰিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বেয়া পোৱা নাই, নৰেন্দ্ৰ মোদীক আমি বেয়া পোৱা নাই। বাংলাদেশী পাকিস্তানী আমাৰ অসমৰ পৰা ভাৰতৰ পৰা গোটেই নিহিকানে বাংলাদেশত প্ৰেৰণ কৰিব লাগে। কিন্তু মিছা এইবিলাক তদন্ত নকৰাকে ৰাতি 1-2টাত খালি পুলিচ আহি আছে আৰু গ্ৰেপ্তাৰ কৰি আছে আৰু চালান কৰি আছে। সেইবিলাক বন্ধ কৰক। আপোনালোকে যাক, যদি আপোনালোকৰ সন্দেহ হৈছে সেইজন ঘৰৰ মানুহ বাংলাদেশী হয়, সেইজন ঘৰত যাই কেনে নথিপত্ৰ সম্পূৰ্ণ চাৱাৰ পিছত যদি ডকুমেণ্টছত যদি বাংলাদেশী চিনাক্ত ওলায়, সেইসকলক আমি সহায় কৰিম, সেইসকলক আমি ঘৰত ধৰিম, চুলিত ধৰি আমি চুচৰাই বাংলাদেশলৈ প্ৰেৰণ কৰিম আমি। কিন্তু পুলিচ প্ৰশাসনে কি কৰি আছে? ৰাতি 12টাত আহি কেনে 1টাত আহি কেনে ঘৰৰ মানুহক ধৰি আছে আৰু বাংলাদেশী বুলি সজাই আছে। সেইবিলাক বন্ধ কৰক। আপোনালোকে নটিচ একদম প্ৰমাণ সহকাৰে আপোনালোকে বাংলাদেশী বুলি চিনাক্ত কৰক। মই চ্যালেঞ্জ কৰি কৈছোঁ, আমি সংখ্যালঘুৱে কৈছোঁ, আমি বাংলাদেশীৰ পক্ষত, পাকিস্তানৰ পক্ষত আমি কোনোদিনো নাই। আৰু বাংলাদেশীক ৰক্ষণাবেক্ষণ যিসকলে দিয়ে সেইসকলকো আমি হুঁচিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ। হয় আমাৰ সংখ্যালঘু হওক, অন্য কাষ্টৰ মানুহ